Hi guys, আজি আপোনালোকক দেখুৱাম আমি আমাৰ হোজাই জিলাৰ ওচৰতে কাৰ্বি আংলং আছে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু অকমান দূৰ গলে কাৰ্বি আংলং আছে। আপোনালোকক কাৰ্বি আংলঙৰ দৃশ্য দেখুৱাম আৰু আমাৰ হোজাই জিলাৰ কোনটো বৰ্ডাৰ সেইখিনি আপোনালোকক দেখুৱাম। সেইজন আমাৰ ওলাই আছে আন এজন ইউটিউবাৰ মেজাম এতিয়া আৰু ব'লক আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। So guys, ব'লক এতিয়া যাও কাৰ্বি আংলং বৰ্ডাৰ। Hi guys, এয়া বাগান পালোহি আমাৰ বাগানখন। এখন আমি জন্ম নোহোৱা আগৰ পৰাই বাগানখন আছে। দেখা পাইছে বহুত ডাঙৰ বাগান হয়, কিন্তু এতিয়া গছবিলাক মানে পুৰা শুকাই গ'লগে। এনে আগতে বহুত জংঘল থাকে, এতিয়া শুকাই গ'লগে গছবিলাক। চাওক আমি এতিয়া পামহি আৰু আমাৰ কাৰ্বি আংলংটো, মানে কাৰ্বি আংলং আৰু হোজাই জিলাৰ যিটো বৰ্ডাৰ হয় সেইখিনি পামহি। আপোনালোকক দেখুৱাম। নদী এখন আছে, নদীখনৰ মাজভাগটো হৈছে মাজৰ পৰা আৰু মাজভাগৰ পৰা কাৰ্বি আংলং আৰু মাজভাগৰ পৰা হৈছে আমাৰ হোজাই দেখুৱাম। এইখন চাওক, এইখনে সেইখন নদী আৰু এইটো পাৰে হৈছে ইয়াৰ এখন আমাৰ কাৰ্বি আংলং পৰে আৰু আমাৰ এইটো পাৰে হৈছে এখন হোজাই। আৰু এখন যিখন নদী দেখা পাইছে এইখনৰ নাম হৈছে আপোনাৰ যমুনা নদী। পানী শুকাই গ'ল প্ৰায় 2000 years later. So guys, ব'লক এইখন লংখন দেখুৱাই দিওঁ আপোনালোকক। এইখন চাওক আমাৰ বাহাৰৰ দলং। আমি এইখন দিয়ে অহা যোৱা কৰোঁ। আৰু এখন আছে আপোনাৰ বহুত দূৰ হয়, প্ৰায় 7 কিলোমিটাৰ যাব লাগে। সেইখন দিয়ে পাকা দলং আছে এইখন, সেইফালে আমি পাৰ হ'ব লাগে। কিন্তু আমি এইখন দি আমাৰ গাঁৱৰ এইখন দি বেছিকৈ অহা যোৱা হয়। দেখিছে আপোনালোকে মানুহ আহি আছে গৈ আছে, এইখন দি পাৰ হৈ আমি যাওঁ। সেই চাওক মই গৈ আছোঁ মই কাৰ্বি আংলং গৈ আছোঁ দেই গাইজ। আহি মই কাৰ্বি আংলং সোমাই গ'লোহি প্ৰায়। ব'লক কাৰ্বি আংলঙৰ ওচৰতে এইখন আমাৰ বজাৰ এখন আছে, কণিঘাট বজাৰ বুলি কয়। বজাৰখনো আপোনালোকক দেখুৱাম চাব। গাইজ মই এয়া কাৰ্বি আংলং সোমালোহি। এইখিনি কাৰ্বি আংলং কৰিছে এয়া। এইখন নদীখন গাইজ, এইখন হৈছে কাৰ্বি আংলঙৰ কণিঘাট বজাৰ। এইখন দেখিছে বজাৰ আজি বন্ধ হয়। ইয়াত প্ৰত্যেক বুধবাৰে ইয়াত বজাৰ বহে। গাইজ এইখন যিখন আপোনালোকে দলং দেখিছে, এই দলংখন দি আমি কাৰ্বি আংলং যেতিয়া পাৰ হওঁতে আমাৰ এজন খুৰা আছে। সেই যিজন খুৰাই মানে অকলে এইখন দলং বনাইছে বাঁহৰে। এইখন দেখুৱাই আছোঁ আমাৰ খুৰাজনক। এইজন হৈছে আমাৰ খুৰা এখন সৰু সৰু দোকান এখনো আছে। হাই এটা কৈ দিওঁ, হাই বুলি কৈ দিওঁ। এইখন দলংখন দি যেতিয়া আমি পাৰ হ'লে যদি আপোনাৰ খোজকাঢ়ি পাৰ হয় তেনেহ'লে আমি 5 টকাকৈ দিওঁ, আৰু কিছুমানে নিদিয়ে আৰু কিছুমানে দিয়ে। আৰু যেতিয়া এখন বাইক লৈ পাৰ হয় তেতিয়া 10 টকাকৈ লয়। তেখেতে এই গোটেই বাঁহখিনি অকলে দি পেলাই দলংখন বনাইছে। হ'ব খুৰা, আহিছোঁ দিয়ক। চ' গাইজ আপোনালোকে কেনেকুৱা পালে কাৰ্বি আংলং ঘূৰি পেলাই কমেণ্ট কৰি পেলাই জনাব। এতিয়া আমি গৈ আছোঁ, ঘৰমুৱা হৈছোঁ। আমি হোজাই ডিষ্ট্ৰিক্টৰ ফালে গৈ আছোঁ আগবাঢ়ি। এইখন চাওক, সেইখিনি এটা ধুনীয়া টাৰ্ণিং এটা আছে। আৰু এইখন দলংখন দি সেইফালে এইফালে গৈছে। এইখিনি এটা ধুনীয়া টাৰ্ণিং এটা আছে। চ' গাইজ কেনেকুৱা লাগিল চাই পেলাই ক'বচোন। মোৰ কিন্তু খুব ভাল লাগে, ইয়ালৈ মই প্ৰায় আহিয়ে থাকোঁ। সেয়েহে আপোনালোকক দেখুৱাম বুলি আজি লৈ আহিলোঁ আপোনালোককো। কেনেকুৱা হৈছে, কেনেকুৱা লাগিছে চাই পেলাই আপোনালোকে কমেণ্টত জনাবচোন। So guys, এই ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু এনেই নৰ্মেল ব্লগ এটা দিছোঁ আৰু ইয়াতে আহি। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আমাক ছাপোৰ্ট কৰিব।